আমাৰ 25 নং বাগানপাৰা সমষ্টি তথা সমগ্ৰ বিটিআৰ অঞ্চলত যি UPPL দল UPPL দল মানে চুকে কোণে যি এটা প্ৰচাৰ এই প্ৰচাৰ নিৰ্বাচনৰ যি অধিসূচনা হোৱাৰ পৰা ইয়াত মানে চলি আছে আৰু আমাৰ উল্লেখনীয় কথাটো হৈছে যে বাগানপাৰা সমষ্টি আমি 2020 চনৰ জয়যুক্ত হোৱাৰ পিছত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা আমি বাগানপাৰা সমষ্টিটো মানে যেনেকৈ মানে আমাৰ দলীয় কৰ্মকৰ্তাসকলে কাম কৰি আছে ঠিক তেনেকৈয়ে আজিতো নিৰ্বাচনৰ সময় এই নিৰ্বাচনৰ সময়ত আমি কাম কৰিছোঁ যে আমি মাইক্ৰ' যিটো আমাৰ সভা এই সভাবিলাক আমি কৰিছোঁ গাঁৱে গাঁৱে গৈছোঁ ঘৰে ঘৰে গৈছোঁ মানুহখিনিক লগ কৰিছোঁ আৰু আমাৰ UPPL দলৰ লক্ষ্য আৰু উদ্দেশ্য আমি অৱগত কৰিছোঁ আৰু মানুহখিনি পতিয়ন গৈছে যে যেনেকৈ 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ অঞ্চলত বিভিন্ন উন্নয়নৰ কাম কাজ যেনেকৈ কৰিছে অকল মানে আন্তঃগাঁথনি উন্নয়ন নহয় ইয়াত মানে বিভিন্ন উন্নয়ন যেনেকৈ মানে জীৱিকা যেনেকৈ মানে মানৱ সম্পদ উন্নয়ন তেনেকুৱা মানে এক্টিভিটিছবিলাক তেনেকুৱা মানে ডেভেলপমেণ্ট এক্টিভিটিছবিলাক যোৱা বিগত 5টা বছৰত কৰা হৈছে আৰু আগন্তুক যি 5টা বছৰ এই 5টা বছৰত আমি এই যিখিনি উন্নয়ন আমাৰ যিখিনি পৰিকল্পনাসমূহ তীব্ৰ গতিত কাম কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু সেইবিলাক কথা আমি আমাৰ ভোটাৰ ৰাইজৰ ওচৰত আমি গৈছোঁ আৰু এই যিখিনি আমাৰ লক্ষ্য আৰু উদ্দেশ্য এই লক্ষ্য আৰু উদ্দেশ্যবিলাক আমি ভোটাৰ ৰাইজক অৱগত কৰিছোঁ আজিলৈকে ইয়াতো আছে বিভিন্ন দল ইয়াত আছে কিন্তু আজিলৈকে মই যিখিনি দেখিছোঁ যিখিনি বিভিন্ন আমাৰ বাহিৰে আমাৰ UPPLৰ বাহিৰে ইয়াত মানে যিখিনি মানে বিভিন্ন প্ৰাৰ্থীৰ যিখিনি তেওঁলোকৰ প্ৰাৰ্থিত্ব যিখিনি তেখেতসকলৰ মানে যিখিনি সংঘাত এই সংঘাতটো লৈ আজি তাৰিখত আমি দেখিছোঁ যে আজি তাৰিখলৈকে আমাৰ লগত প্ৰতিদ্বন্দ্বী কৰিব পৰা কোনো এটা প্ৰাৰ্থী আজি তাৰিখলৈকে নাই কালি পৰহি কি হয়তো আমি নাজানো কিন্তু আজি এইখিনি মুহূৰ্তলৈকে কোনো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আমাৰ বাগানপাৰা